हेलो दोस्तों, वेलकम बैक टू माय चैनल बदरुल स्पेस। এতিয়া আমি গৈ আছো নগাঁও। নগৰৰ পৰা আকৌ ক'ত যাম? কামপুৰ যাম। কৈছ ন তাত যাম, মানে তাত বহুত পানী হৈ আছে, বানপানী হৈ আছে। এতিয়া চাই আহোগে। মই এবাৰ গৈছিলোঁ, তেতিয়া ভিডিঅ' বনাব নোৱাৰিছিলোঁ। ভিডিঅ' বনোৱা নাই, মানে সন্ধিয়া হৈ গৈছিল, বনাই এনেই চাব গৈছিলোঁ। তেতিয়া পাছত আকৌ পানী কমি গৈছিল। পাছত কেইদিন আকৌ পূৰা বৰষুণ পৰি আছে ন, পূৰা আকৌ বানপানী হৈ গ'ল। এতিয়া আকৌ চাই আহোগে। নগাঁওতো পূৰা পানী একেবাৰে চেছ কৰিছে। মই লাইফৰ ফাৰ্ষ্ট টাইম চাইছো ন। লাইফৰ ফাৰ্ষ্ট টাইম ন টাউনত পানী হোৱা। টাউনৰ মানুহ আছে আমাৰ লগতে। খাইৰুল কেতিয়াও হোৱা নাই বাৰু, কেতিয়াও হোৱা নাই ন টাউনত পানী। কলঙৰ পানী উঠে বাৰু, বাট এনেকৈ কেতিয়াও নুঠে। বহুত অসুবিধা কৰিছে মানুহবোৰ এবাৰ। চব পানী হৈ গ'ল ন। নগাঁও নিয়াৰৱালি বয়াবুটি ফালে চব পানী বাৰু হয়, বাট এই টাউনৰ মাজত পানীটো মানে প্ৰথমবাৰ চাইছো এবাৰ। পূৰা পানী হৈ আছে ন। এনেতো আমাৰ গাঁও অঞ্চলতে পানী হয়, প্ৰত্যেক বছৰ হৈ আছে। এইবাৰ কিন্তু আমাৰ ফালে যে বানপানী হোৱা নাই। আমাৰ ফালে, আমাৰ ঘৰৰ ফালে, বৰ্তাৰ ফালে পানী হোৱা নাই। এনেতো প্ৰত্যেক বছৰে বানপানী হৈ যায়। এইবাৰ খালি টাউনত হৈ আছে। গুৱাহাটীতো পানী চেছ কৰি আছে। কামপুৰৰ দলং এখনো ভাঙিলে। মানুহৰ কিমান অসুবিধা হৈ আছে। বানপানীত তোমাৰ 20 লাখ মানুহ মানে ক্ষতিগ্ৰস্ত হৈছে আৰু 70 মানুহ মৰিছে নেকি। আৰু আপোনালোকক কামপুৰৰ দলংটো দেখাব চেষ্টা কৰিম। 70জন মানুহ মৰি গ'ল। একেদিন আগতে আমাৰ নগৰ SI আছিল যে, কামপুৰ থানাৰ তেওঁ ঢুকাল, পানীত পৰিল। বহুত বেয়া পৰিস্থিতি আহি গ'ল, মানে বহুত। এতিয়া চবেই বাহিৰ কৰিব লাগে আৰু এই পৰিস্থিতি চাই ওকে দেখাই আছো আপোনালোকৰ কেনেকুৱা। কিমান পাৰোঁ বলক আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ, দেখাওঁ আপোনালোকক। এয়া চাওক নগৰ নেহৰুৱালী দৃশ্যখন। বানপানী চব ডুবি গ'ল। মানুহৰ কিমান টকা লছ হৈছে। মেলাখন ষ্টাৰ্ট হোৱাৰ এসপ্তাহ আগতো আপোনাৰ বানপানী আহি গৈছিল, কিন্তু 2-3 দিন পাছতে আকৌ পানী কমি গৈছিল। এয়া চাওক কি অৱস্থা। এইবিলাক চব মানে 4-5 দিন ধৰি পূৰা বৰষুণ পৰি আছিল ন, তো কলংখন ভৰি গ'ল পানীৰে। অৱস্থা চেছ, মেলা আকৌ চেছ। এইফালে আৰু দেখাই আছো আপোনালোকক চব দোকান চোকান। ইয়ালৈকে পানী আছিল, এইটো যে চাই আছে ইয়ালৈকে পানী আছিল। এতিয়া ৰ'দ দি আছে ন 2 দিন ধৰি, সেইকাৰণে পানীটো অলপ কমিছে। মানুহৰ কিমান টকা লছ হৈছে। ভিতৰত নোসোমাও, পানী বহুত লেতেৰা হৈ আছে ন। এই চাওক কিমান লেতেৰা পানী। সাপ আছে নেকি ইয়াত? ক'ত সাপ? ভিতৰত সোমাই গ'ল ন। এইফালে সাপ আছিল নেকি? ইয়াত সাপ থাকিব পাৰে। এইফালে কলং ন, কিমান লেতেৰা হৈ আছে পানীটো। তুমি নামিছো সাপ কামত চামত দিয়া নাই নাই। এইটো লাকি ৰেক্স নেকি? লাকি খাইৰলে এক্স হ'ব চাগে। এইফালে লুকাই গ'ল। মোৰ কোনো এক্সে নাছিল, আকৌ এক্স কৰিব হ'ল। এতিয়া ভৈয়াভাটী ফালে যাওঁ, সেইফালে বহুত পানী হৈছে। এইবিলাক দেখাওঁগৈ আপোনালোকক। ড্ৰোনেৰে এইখিনি ওপৰত দেখাই আছোঁ কেনেকুৱা পানী হৈছে। এই চাওক কলঙৰ অৱস্থা, কিমান ওপৰলৈকে আহি গৈছে পানী। বহুত পানী বাঢ়িছে, বহুত বাঢ়িছে পানী। এইফালে চাওক ঘৰ চব ডুবি গ'ল। এইফালে ল কলেজ, এইটো ল কলেজো পানী ভৰি গ'ল। ল কলেজখন এতিয়া পানী কমিলেই হ'ল আৰু। এইফালে পানী, চাৰিফালে পানী। এই আমাৰ নগাঁৱৰ ADP ক্লাছ ৰোড, এইখন চিধা বয়াবতী উঠে। এই ৰাস্তাটো চাওক কেনেকুৱা পানী। এতিয়াতো পানী লেভেল অলপ কমিছে। এনেতো আপোনাৰ এইটো চাই আছে যে, এইটো কি কয় ড্ৰেইনৰ ওপৰলৈকে আছিল। তো সিদিনা আহিছিলোঁ, সিদিনা পূৰা পানী একেবাৰে। মই ভাবা সিদিনা গম পোৱা নাছিলোঁ পানী হৈছে বুলি। তাৰপিছত এইফালে সোমাই দিছিলোঁ, মানে পাছত চাওক পানী। পিছত কি কৰিম আৰু বেক কৰি যাব নোৱাৰিম।
তাৰপিছত একেবাৰে পানী দি গ'লোঁ আৰু এতিয়া পানী অলপ কমিছে এইফালে ইয়ালৈকে পানী আছিল এইফালে যাব পাৰিবা মই দিনা গৈছিলোঁ এইফালে যাব পাৰিবা এইফালে চিধা এইফালে উঠি যামগৈ লাহে লাহে যোৱা আৰু কেনেকুৱা পানী চব পানী ইয়াতো অলপ পানী কমিছে মানে এইবিলাক চব ড্ৰেইনৰ পানী উঠি আহি আছে মানে বৰষুণ পুৰা পৰি আছে ন 3-4 দিন ধৰি পুৰা বৰষুণ কলঙৰ পানী পুৰা উঠি আছে বহুত পানী আছে গাড়ীৰ আধালৈকে গুচিয়ে গ'ল এনেকুৱা পানী সেইদিনা এল্টোখন লৈ আহিছিলোঁ এল্টোখন আধা ডুবিয়ে গৈছে এনেকুৱা লাগিছে কি কৰিম আৰু বেক কৰি যাব নোৱাৰি বাই চান্স ষ্টাৰ্ট অফ হৈ গ'লেতো একেবাৰে এল লাগি যাব আৰু পানী অলপ কমিছে এইফালে ৰোড ক্ল'জ আছিল এতিয়া খুলিছে এয়া চাওক কিমান পানী নাকি একচেঞ্চত তোমাৰ গাড়ীখনো ধোৱা হৈ গৈছে ন 50 টকা নে 100 টকা লয় ধোৱা 300 টকা বাচি গ'ল তোমাৰ পাৰ্টি দি দিবা এনেকুৱা ৰাস্তাতে লৈ গৈ আছো তোমাক ধুই দিওঁ চবে এইটো পানীত যদি নামা তুমি তোমাৰ ড্ৰাইভাৰ হৈ যাব লেতেৰা বহুত পানী ড্ৰেইনৰ পানী ন ড্ৰেইনৰ লগত মিক্স হৈ গৈছে এই চব টমটমৰ চকা গোটেইখিনি ডুবিয়ে গ'ল এনেকুৱা এইফালে চব কিমান পানী হৈ গৈছে পানী চবে মাছ মাৰি আছে এইফালে কিবা কি কৰি আছে নেকি এইফালে ড্ৰেইন চাফা কৰি আছে নেকি এইফালে দলঙৰ কিবা খান্দি আছে জেগাটো ফচি গ'ল যে পানী এইফালে চব ফালে পানী এইফালে মানুহে শিবিৰ পাতিছে থাকি আছে মানুহে কি কৰিব ঘৰত পানী হৈ গ'ল আৰু এটা কথা ক'বলৈ পাহৰি গ'লো আপোনালোকক আমাৰ নিঞ্জা অপি লাকিয়ে লেকচন লৈছে নেক্সন লৈছে নেক্সনৰ পাৰ্টিটো দিয়া নাই এতিয়ালৈকে কেতিয়া দিবা দিম সোনকালে বাঘৰ নিচিনা দৌৰে একেবাৰে সোনকালে পুৰা একেবাৰে স্পৰ্টছ মোডত লগাই পুৰা দৌৰাই আছে ন পাৰ্টিটো জলদি পাম বুলি আশা থাকিল জলদি পাব এইফালে দলং মানে ৰাস্তা নে দলং আছিল দলং ভাঙি গ'ল এইফালে চব কি পানী এইফালে বাইক চলিব পাৰে আৰু দেখাই আছো আপোনালোকক সন্ধিয়া হৈ গৈছে 4:30 বাজে এইফালে গাড়ী যাব নোৱাৰে বাইক যাব পাৰে টমটম যাব পাৰে গাড়ীও চাগে যাব নোৱাৰে ফিক্স হৈ যায় ন ভাঙি গ'লে এইটো ৰাস্তা কি হ'ব কওকচোন এয়া পানী চাৰিওফালে পানী আৰু চব চেছ দলং আছিল এইফালে দলং এই কি ৰিং মানে পানী যাইছে তলফালে যি এইবিলাক আছিল পানী উঠাই লৈ গ'লগৈ ভাঙি দিলে সেইটো ঠিক কৰিছে কপি আছে গাড়ী গৈ আছে কপি আছে একেবাৰে পুৰা এইটো মাছ উঠি আছেনে দিয়কচোন টান এটা কিমান উঠে মাছ চাওঁ উঠা নাই ন ইয়াত কিমান পানী আছিল এইখিনিত কিমানটো মানে কমিছে কেতিয়া 3 দিনত পানী কমি গ'ল এইটোতো আকৌ বন্ধ কৰিছিল ন দলংটো কমিছে নাই কেইদিন আগতে ভাঙিছিল মই চাই গৈছিলোঁ তেতিয়া এইখন বনাই আছিল মানে তলত কি লোহা দি আছিল এইটোত তো এইফালে পানী আৰু পানীয়ে আছিল মেমত ড্ৰোনটো লৈ আহা তুমি 1 মাহ হৈ গ'ল কেইদিন আগতে মই আহিছিলোঁ ন তেতিয়া এইটো বনাই আছিল ভাঙা হৈ গৈছিল পুৰা ভাঙি দিছিল এইফালে গ'লে পৰি যাম এইফালে
জেগাটো গাড়ী যাবলৈ নিদিয়ে গাড়ী যাব নিদিয়ে মানে ইমাৰ্জেঞ্চি ধৰক ইমাৰ্জেঞ্চি গাড়ী হ'লে ইমান সৰু গাড়ী হ'লে যদি পেচেণ্ট থাকে তেতিয়া বাইচাঞ্চ যদি আকৌ ভাঙিব পাৰে তেতিয়াহ'লে আকৌ প্ৰব্লেম হৈ যাব ন নহয় যদি ৰোগী থাকে বেমাৰী থাকে তেতিয়া ঘপকৈ নগাঁও নিব তেতিয়াহে তেতিয়া যাব দিয়ে টমটম এইফালে এইফালে ঘৰ চব ডুবি আছে ন এইফালে কোনবিলাক সেইবিলাক মানুহ ক'ত আছে এতিয়া নামঘৰ শিবিৰত আপোনালোকে ৰিলিফ পাইছে নে নাই চৰকাৰৰ পৰা এতিয়ালৈকে পোৱা নাই ন আজি দিয়া কথা আছিলে কোনটো সমষ্টিত ৰিলিফ পোৱা নাই এতিয়ালৈকে ন চৰকাৰ দিয়া নাই একো দলং এটা যে ভাঙিছিল এইটো ক'ত ভাঙিছে কিমান ইয়াৰ পৰা কিমান দূৰ কিমান কিলোমিটাৰ হ'ব কিলোমিটাৰ নে কিমান 2 কিলোমিটাৰ এইফালে পুৰা পানী হৈ গৈছে বাইপাছৰ যিটো ৰাস্তা আছে ইয়াতো বানপানী পুৰা এয়া চাওক পানী এইটো বাইপাছৰ ৰাস্তা ইয়াতো পানী পুৰা এইটো বৰঘাট থানা হয় এইটো বৰঘাট থানা হয় এইটো ৰাস্তাত পানী পুৰা এতিয়া আকৌ বৰষুণ দি আছে পুৰা আকৌ পানী বাঢ়িব দুদিন যি ৰ'দ দিছিল এই ৰ'দত যিমানখিনি পানী শুকাইছিল আজি বৰষুণত চাগে আকৌ পানী সিমানখিনি বঢ়াই দিব কি হ'ব আৰু কামপুৰৰ ভিতৰলৈকে যাব নোৱাৰিলোঁ এইখিনিত গাড়ী যাব নিদিয়ে আপোনালোকে চাইছে আৰু আগত দলং ভঙা আছে এইখিনি যাব নোৱাৰিলোঁ মানে ভিতৰত মানুহ বহুত মানে ঘৰ চৰ ডুবি আছে এতিয়া আমি লগৰকেইটা ভাবিছোঁ কিবা এটা যদি বান সাহায্য দিব পাৰোঁ বাকী কি কোৱা চবেই যদি হেল্প কৰে তেতিয়াহ'লে দিব পাৰিম আৰু চবেই মিলি আমি লিংক এটা দিম তাত যদি কোনোবাই কিবা ডনেট কৰিব পাৰে আমি ভাবি আছোঁ আপোনালোকে যদি মানে ভাবে দিব নে নাই আপোনালোকে কমেণ্ট কৰি জনাব যদি দিয়ে তেন্তে বদৰুলক আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব তাত আমি লিংক এটা মেছেজ দি দিব লিংক এটা দি দিম তাত ষ্টৰি লিংক এটা দি দিবা তাৰ পৰা হেৰি কৰি ল'ব চাই ল'ব মানে অসমৰ পৰিস্থিতি বহুত বেয়া বুজিছা বহুত বেয়া মানে আমাৰ ফালেতো বানপানী হোৱা নাই আমি ভালকৈ গম নাপাওঁ আজি চাই আহিছোঁ আজি গম পালোঁ কেনেকুৱা বহুত মানে ভয়ানক হৈ আছে ভিডিঅ'টি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কি কৰিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।